আর খাতো ভারো সুবর্ণ গো কোটি কন্যা দান তথাপি নহয় কৃষ্ণৰ নামৰ সমান হৰি কৃষ্ণ এ আছে নাম নপৰে মনত মনুষ্য জনম লৈ চিৰকাল পশু হৈ ভ্ৰমি ফুৰিছো বন। নমস্কাৰ, মই সুভাষ নাথ। সুভাষ নাথ এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। শিল্পীৰ মনৰ বতৰা এই অনুষ্ঠানটিত উপস্থিত আছে এগৰাকী খুব জনপ্ৰিয়, তেখেত নাগাৰা নাম, দিহা নাম, বীৰ নাম, থিয় নাম, লগতে তেওঁ আমাৰ আই নাম, বিয়া নাম আটাইবিলাক কৃষ্টি সংস্কৃতিৰ লগত জড়িত আৰু বিভিন্ন স্থানত তেওঁ এইবিলাক প্ৰদৰ্শন কৰি এইবিলাক কৃষ্টি তেওঁ প্ৰদৰ্শন কৰি তেওঁ ভূয়সী প্ৰশংসা পাইছে, লগতে বিভিন্ন স্থানত তেওঁ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। আৰু তেখেত আছে আজি শিল্পীৰ মনৰ বতৰাৰ আমাৰ অতিথি, তেখেত হৈছে সন্মানীয়া দুলুমণি নাথ। আহক দুলুমণিৰ কণ্ঠত আমি অকণমান তেখেতৰ মনৰ বতৰা জানিলো আৰু তেখেতৰ কণ্ঠত আমি কেইটামান নমস্কাৰ জনাইছিলো। এতিয়া প্ৰথমতে আপোনাৰ পৰিচয়টি ৰাইজৰ আগত দাঙি ধৰিলে নিশ্চয়। হয়, নমস্কাৰ। মই মহিলা নাগাৰা নামৰ পাঠক শ্ৰী দুলুমণি নাথ। ঘৰ চিপাঝাৰ দক্ষিণ চুবুৰী, থানা চিপাঝাৰ, ডাকঘৰ ঘোঁৰাবান্ধা, পিন নম্বৰ 784-145। ধন্যবাদ। গতিকে এটা সুন্দৰ দিহাৰে আমাৰ অনুষ্ঠানটি আৰম্ভ কৰিম, যিহেতু আপুনি নাগাৰা নাম, লোকগীত, চিয়া গীত, বিয়া নাম, আই নাম সকলো কৃষ্টিৰ লগতে জড়িত হৈ আছে। গতিকে আপোনাৰ কণ্ঠত এটি সুন্দৰ গীতেৰে আমাৰ বা নামেৰে আমাৰ অনুষ্ঠানটি আৰম্ভ কৰিম। হয়, পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজক অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিছোঁ। সকলো ভালে থাকক, সুস্থ থাকক। আৰু এই বছৰৰ মোৰ নতুন নাগাৰা নাম পদ্মাৰ পূজা বুলি নামভাগ আমি অনুষ্ঠানত গাই আছো। গতিকে তাৰে এটি মোৰ ভাল লগা দিহা গাবলৈ চেষ্টা কৰিম। যায় বেউলা চলি যায় উজনিৰ সুতেৰে বেউলা দেৱৰ ভুৱনে চলি যায় উজনিৰ সুতেৰে বেউলা দেৱৰ ভুৱনে চলি যায় মৰা স্বামীক লৈ বেউলা ঘূৰত আছে যায় দিন ৰাতি ৰ'দ বৰষুণ একো চিন নাই কান্দি কান্দি যায় বেউলাই ভাগ্য কধিয়াই লক্ষিন্দাৰৰ দেহৰ মঙ জহি খহি যায় 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 বেউলা চলি যায় উজনিৰ সুতেৰে বেউলা দেৱৰ ভুৱনে চলি যায় উজনিৰ সুতেৰে বেউলা দেৱৰ ভুৱনে চলি যায়।
দৰ্শকসকল এই হৈছে দুলুমণি নাথ আচ্ছা দুলুমণি নাথে কিমান চনৰ পৰা বা কিমান বছৰ হ'ল নাগাৰা নামটো গোৱা হয় মই এতিয়া নাগাৰা নাম গাই থাকিবৰ কাৰণে 4 বছৰ ৰানিং হৈ আছে মই 2018 চনত প্ৰথমতে আৰম্ভ কৰিছিলো নাগাৰা নামৰ নাম গাবলে কিন্তু তাৰ পিছতে আপোনাৰ লকডাউনটো হৈ গ'ল তাৰপিছত এবছৰ বহিলো এবছৰ বহাৰ পিছত আকৌ আৰম্ভ কৰিছিলো আকৌ দ্বিতীয়টো লকডাউনে পালে মই 2022 চনৰ পৰা এই 3টা বছৰ ভালদৰে গাইছো এয়া হৈছে দুলুমণি নাথ এতিয়া আহক দুলুমণি নাথৰ পৰা আমি এটি দিহা নাম শুনো এতিয়া দিহা নাম হয় কাৰণ যেহেতু আপোনালোকে জানি খুশি হ'ব বিভিন্ন স্থানত এখেতে দিহা নাম গাই সুখ্যাতি অৰ্জন কৰিছে বিভিন্ন স্থানতে প্ৰথম স্থান অধিকাৰ কৰিছে প্ৰায়বিলাকতহে ছেকেণ্ড হয় গতিকে এতিয়া দিহা নাম এটিৰে হয় আমি ৰাইজে শুনিব এতিয়া বহুদিন গোৱা নাই দিহা নামটো এইকেইদিন নাগাৰা নামতে আছো গতিকে অলপ পাহৰা দৰা হৈছে তথাপি গাবলৈ চেষ্টা কৰিম বাৰু গাহ গজেন্দ্ৰ আখ্যানৰ পৰা হৰু বৰৰ মাজে পৰি কান্দে গজৰাই জলগ্ৰাহে ধৰি আছে ৰাখা যদুৰাই ৰাখা যদুৰাই ৰাম ৰাম সৰ্বজনে শুনা যুদ্ধ গ্ৰাহ গজেন্দ্ৰ লাগিলন্ত দুয়োজনে ৰণ ভয়ংকৰ ৰণ ভয়ংকৰ এই গায়ক গজেন্দ্ৰৰ বহুত গ্ৰাহক গজেন্দ্ৰৰ বহুত বিভিন্ন সুৰত গাইছে হয় হয় কিন্তু মোৰ এটা ভাল লাগে গজেন্দ্ৰ পৰিছে সেইটো মোৰ খুব ভাল লাগে তাৰপিছতে আৰু এটা আছে গায়ক গজেন্দ্ৰৰ গ্ৰাহমুখে পৰি কান্দে গজেন্দ্ৰ ভকতে গ্ৰাহমুখে পৰি কান্দে গজেন্দ্ৰ ভকতে ৰাখা ৰাখা প্ৰভু ৰাখা পৰিলু সংকতে ৰাম ৰাম গ্ৰাহমুখে পৰি কান্দে গজেন্দ্ৰ ভকতে ৰাখা ৰাখা প্ৰভু ৰাখা পৰিলু সংকতে ধৰক আপোনালোকে শুনিছেনে দৰ্শকসকল মানে এওঁৰ এটাও নোট মানে শ্লিপ নহয় ইমান ধুনীয়া নোটত গায় ইমান ধুনীয়া স্কেলত গাইছে গতিকে আপোনালোকে মই দুলুমণি নাথৰ ফোন নাম্বাৰটো তলত দি দিম আপোনালোকৰ যিকোনো অনুষ্ঠানতে হওক আপুনি নাগাৰা নামেই হওক দিহা নামেই হওক আপুনি নিমন্ত্ৰণ জনাব নিশ্চয় ৰাইজক অকণমান হ'লেও মনোৰঞ্জন দিবলৈ মই চেষ্টা কৰিব এতিয়া দুলুমণিৰ মানে গম পালো লকডাউনৰ পৰাই এইটো নাগাৰা নাম চৰ্চা কৰিছে আৰু যিহেতু গম পোৱা মতে আপোনালোকৰ ঘৰতো গাঁৱতো এখন এটা ভাল এটা হেৰি আছে নাগাৰা নামৰ দলো আছে আৰু এটা মানে নাগাৰা নামেই হওক ওজাপালি হওক দিহা নামে শিকাৰ এটা খুব এটা ভাল পৰিৱেশটো আছে হয় ধৰ মই জনাত আপোনালোকৰ ঘৰটো হৈছে হেৰি কাছুমাৰী হয় কাছুমাৰী মানে বৰঙাবাৰী গাঁওখন কিন্তু দূৰৰ পৰা কাছুমাৰী বুলিয়ে কয় যথেষ্ট শিল্পী যথেষ্ট মোৰ ঘৰতে আছে মই সৰুৰ পৰাই এই মানে
পৰিৱেশটো পাইছিলো নাগাৰ নাম আইনাম মোৰ আইতাই আইনাম গাই দিহানাম গাই বিয়াৰ নাম গাই গতিকে আইনাম দিহানাম বিয়াৰ নাম আটাইখিনি মই আইতাৰ পৰা লোৱা আৰু গাঁৱত যিটো নাগাৰ নামৰ দল আছিলে তেখেত ঢুকালে এতিয়া স্বৰ্গীয় লোহিত মেধি নাথ আছিলে তেখেত লোহিত মেধিয়ে লিখে তেখেতে খুব ভাল নাম গাইছিলে তেখেতৰ এবছৰ হ'ল তেখেত ঢুকালে তেখেতৰ দলটো তেখেতে শিকোৱা নাছিল কিন্তু তেখেতক দেখি দেখি বহুত শিকিছিলো সৰুৰ পৰা লোহিত মেধি দেৱৰ লগত মই আগতে নাম গাইছো আপুনি গাইছে বহুবাৰ গাইছে আৰু সেই দলটোৰ দলপতি মোৰ দেউতাই আছিলে গোটেই নামৰ মানে বস্তু বাহানিখিনি আমাৰ ঘৰতে ৰখা হৈছিলে আৰু ৰিহাৰ্চেলত আমি যাওঁ আমি চাওঁ আমাৰ নামঘৰত মানে ৰাইজৰ যিটো নামঘৰ আছিলে তাত আখৰা হয় আৰু সৰুৰ পৰা দেখি 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 মই গাবলৈ চেষ্টা কৰিছিলো আৰু পিছত তাত নাগাৰ নাম গোৱা নহল কিন্তু মই এটা সৰুকে এটা মোৰ চন কীৰ্তন বুলি কয় সেইটো মানে থিয় হৈ দিয়া আছিলে কিন্তু বৰ নাগাৰটো বজোৱা নাছিলে তাতে এতিয়া বিয়া হৈ আহি মই ইয়াত বোৱাৰী হৈয়ে নাগাৰ নামটো চৰ্চা কৰিছো গতিকে এতিয়া বৰঙাবাৰীৰ জীয়ৰী এতিয়া মানে চিপাঝাৰৰ হয় বৰ্তমান চিপাঝাৰখনটো আপুনি গমেই সকলো ৰাইজেই জানে যে কৃষ্টি সংস্কৃতিৰ ভঁৰাল ইয়াত মানে নাঙেলি গীত বীৰ নাম থিয় নাম আৰু হেপা ঢুলীয়া বৰ ঢুলীয়া চব বিলাক গোটেইখিনি আছে আৰু আপোনাৰ যিটো আমাৰ হেৰি আছে এইটো চেৰাঢেক নাঙেলি গোটেইখিনি আছে এতিয়া আৰু এটা আপোনাৰ পৰা এবাৰ আমি চিয়া গীত এফাকি শুনিলো আমাৰ দৰঙীয়া চিয়া গীত হৰি মোৰ দিবলে নাহিকে পদুলিৰে পৰা দৰি আনি আয়ে হৰি মোৰ ভেলৰ পাৰি দিমে হাকো মোৰ গুৰু ভেলৰ পাৰি দিমে হাকো গুৰু জনাইছে কি লৈ মই সাদৰিমে হৰি মোৰ দিবলে নাহিকে দৰ্শকসকল আপোনালোকক জনাও যে এইটো হৈছে আমাৰ দৰঙৰ যিটো বৰখেলীয়া ভকত তেওঁলোকে এইটো প্ৰসংগ কৰিছিলে সেইটোৱে গৈ পেলাই চিয়া গীত হৈছে এতিয়া আমাৰ দৰঙৰ খিনিয়ে গম পাইছে কিন্তু আমাৰ দৰঙৰ বাহিৰৰ বহুতে হয়তো গম নাপাব যে চিয়া গীতটো কি এটা আধ্যাত্মিক গীত হয় এইটো আমাৰ আগৰ যিবিলাক ভকত বৈষ্ণৱ আছিলে তেওঁলোকে গৃহত মানে এই গীত বিলাক গাইছিলে সেয়া হৈছে চিয়া গীত সুকণ্ঠী মানে এখেত দুলুমণি নাথ নিজৰ স্বৰ প্ৰতিভাৰে মানে উজ্বলি উঠিছে এতিয়া আহক নাগাৰা নামৰ আৰু এটা ব্ৰহ্মাই বুলন্ত পাছে নাৰদ পচাই এতিয়ালৈ ভকত মই হব পৰা নাই পদধূলি বিচাৰি যোৱা অন্য ঠাই চাৰি মুখেৰে মই প্ৰভুৰ নাম প্ৰভুৰ মহিমা মই বুজিকে নাপাওঁ মিছা মায়া মোহত পৰি হাবা চুৰি খাওঁ মিছা মায়া মোহত পৰি হাবা চুৰি খাওঁ আচল ভকতৰ হয় আপুনি গাইছে আপোনাৰ পৰাই মই অনুসৰণ কৰি এইটো গাবলৈ চেষ্টা কৰিছো আচল ভকতৰ এটা ভাল লগা নাম খুব ভাল লাগে আচলতে ভকতনো কি বিভিন্ন পন্থীৰ ভকত আছে এনে প্ৰকৃতাৰ্থত ভকতনো কোন হয় সেই নামটোৰ জৰিয়তে প্ৰকাশ পাইছে ধুনীয়া এটা নাম মই বিভিন্ন স্থানতে গাইছে এইটো মানে কীৰ্তনতো আছে ভাগৱততো আছে দুইটা লগ গাব পাৰি আৰু কিছুমান জেগাত আকৌ মোক কয় যে এইটো কীৰ্তনৰহে নাম আছিলে সেইটো কাহিনী যে ভাগৱততো আছে আচ্ছা এটা কথাটো হল কি আপুনি যে এই নাগাৰা নাম আৰু দিহা নাম
আৰু আই নাম বিয়া গীত এইবিলাক যে সম্পূৰ্ণ যে আপুনি কম্পিটিশ্যন বিলাক কৰি ফুৰে নাগাৰা নামটোত বাৰু গৈছে আগতে নাগাৰা নামতো কম্পিটিশ্যন পাইছে আপুনি প্ৰথম পুৰস্কাৰ পাইছে যে ইমানখিনি ধৰক ইমান ব্যস্ততাৰ মাজত থাকি আপুনি কেনেকে এইটো মানে চম্ভালিব কেনেকে পাৰে বস্তুটোৰ প্ৰতি মোৰ সাংঘাতিক দুৰ্বলতা আছে প্ৰথম কথা সেইটো এই সংস্কৃতিৰ জগতখনত মই মানে ভৰি দিয়া দিন ধৰিয়ে মানে এইবিলাক বস্তু মই বেলেগৰ পৰা দেখি দেখি শিকিছো মানে খুব অনুসৰণ কৰো মই সকলোৰে মানে পৰিবেশন বিলাক মই চাবলৈ চেষ্টা কৰো আৰু তাৰ পৰা কিবা এটা লোৱাৰ চেষ্টা কৰো মই মানে মোতকে বহুত মানে ময়ো নৱপ্ৰজন্ম কিন্তু মোতকে বহু কম বয়সৰ পাঠক মহিলা পাঠকে হওক বা পুৰুষে হওক যদি অনুষ্ঠান পাওঁ মই মানে চাব যাওঁ তেখেতসকলৰ পৰা কিবা এটা লওঁ চাব লাগে যিমান চোৱা যায় মানে একেবাৰে নতুনকে হোৱা দলটোৰ কিবা এটা ভাল লাগে হয় আৰু একেবাৰে বয়সস্থ হৈ যোৱা খিনিতো তেওঁলোক অভিজ্ঞই হয় কিন্তু যিবিলাক একেবাৰে নতুন দল আছে তেওঁলোকৰ কিবা এটা আছে নহলে তেওঁলোক এনেকে নাম হ'ব নোৱাৰে সেই ধাৰণাটো মোৰ আছে তাৰমানে আৰু যিমান শিকিলেও মানুহৰ শিকাৰ শেষ নহয় যিহেতু দৰঙৰ ছোৱালী দৰঙৰে বোৱাৰী আৰু এইখিনি হৈছে আমাৰ দৰঙীয়া মানে লোককৃষ্টি আইনাম বিয়া নাম গোপিনী নাম যিহেতু দৰঙীয়া বোৱাৰী দৰঙৰ ছোৱালী গতিকে মই লোককৃষ্টি খিনি ধৰি ৰখাৰ চেষ্টা কৰো সেই যেতিয়া মই নাগাৰা নামৰ পৰা বিৰত থাকো মানে অনুষ্ঠান নাথাকে তেতিয়া যদি আশে পাশে মই যাব পৰা থাকো অসুবিধা নহয় তেতিয়া মই সেই প্ৰগ্ৰেম বিলাক কৰো মানে দিহা নামৰ কম্পিটিশ্যন বা বিয়াৰ নামৰ কম্পিটিশ্যন আই নামটো মোৰ আইতাৰ পৰাই লোৱা তেনেকে মই কৰো আৰু মোৰ ভাল লাগে মই মানে এইবিলাকত মাজতে মই ভিডিঅ'ত দেখা পালো যে আপোনাৰ ছোৱালীজনীও নাম শিকিছে নেকি হয় ছোৱালীজনী শিকোৱা নাছিলো মই তাইক মানে দেখি যিহেতু পৰিৱেশটো তাই পাইছে সৰুৰ পৰাই পালে পৰিৱেশটো পালে মই গাঁৱতে তাই পাই আৰু তাইৰ স্কুল যেতিয়া বন্ধ থাকে তেতিয়া তাইক মোৰ লগত অনুষ্ঠানত লৈ যাওঁ লৈ যাওঁতে মানে তাই দেখি দেখি মানে সেই বস্তুটোৰ প্ৰতি তাই অট'মেটিক ঢাল খাইছে তাই নিজে মানে কেতিয়াবা কয় মা আপোনাৰ আচল ভগত নামটো বহুত ভাল পায় তাই আপোনাৰ ভিডিঅ' চাই আপোনাৰ অনুসৰণ কৰে কেতিয়াবা কিবা এটা মুদ্ৰা মই এইটো এনেকে নহয় বুলি ক'লে মোক কয় মই সুভাষ বৰ্তাৰ ভিডিঅ'টো চাই লওঁ এনেকে কয় ভিডিঅ'টো ওলাই তাৰ পৰা মানে চাই এনেকেহে দিছে বৰ্তা এইটো এনেকে দিছে কয় মানে আপোনাক অনুসৰণ কৰে গুৰু কোনে শিকাইছে আপোনাৰ নাম গুৰু বুলি ক'লে মোতকে জ্যেষ্ঠ আটাইখিনিয়ে মোৰ গুৰু মোতকে যিখিনি জ্যেষ্ঠ পাঠক আছে তেখেতসকল আটাইখিনিয়ে মোৰ গুৰু আৰু মোক এজন জনপ্ৰিয় মহিলা নাগাৰা নামৰ পাঠক তেখেতৰ নামটো ল'ব লাগিব ডালিমী পাটোৱাৰী বাইদেউ
তেখেতক মই শ্ৰদ্ধা কৰো আৰু তেখেতৰ অনুষ্ঠান মই প্ৰায় মানে দৰঙত থাকিলে মই নেৰো য'তে নহওক মই যাওঁ খুব অভিজ্ঞতা সম্পন্ন তেখেতে মোক এদিন এটা কথা কৈছিলে দুলুমণি গুৰু বুলি ক'লে প্ৰতিজন মানুহে তোমাৰ গুৰু হ'ব পাৰে যদি তুমি এটা অনুষ্ঠানত গৈছা গৈ তুমি দেখিছা যদি এজনে যদি কয় বাইদেউ বা দুলুমণি তুমি ইয়াত এনেকুৱা ধৰণৰ নাম গাবা এই দৰ্শকখিনিয়ে এনেকুৱা নাম বিচাৰিব সেইজনো তোমাৰ কাৰণে গুৰু গতিকে তোমাতকে অভিজ্ঞ আটাইখিনিয়ে তোমাৰ গুৰু বুলি ভাবি ল'বা এনেকে বুলি কৈছিলে কিন্তু গুৰু হিচাপে মই আনুষ্ঠানিকভাৱে মই আপোনাক কৈছো মই সৰুৰ পৰা লোহিত মেধিক অনুসৰণ কৰিছো তাৰ পিছত যেতিয়া মই বোৱাৰী হলো ইয়াত আহি 2018 চনত নাগাৰা নামৰ লগত জড়িত হলো তেতিয়া মই আনুষ্ঠানিকভাৱে আদি গুৰু বুলি ক'লে মহিলা নাগাৰা নামৰ জনপ্ৰিয় পাঠক শ্ৰদ্ধাৰ কুসুম দেৱী বাইদেউ এই দুইজনা মহান গুৰুক অনুসৰণ কৰি মই দৰ্শকৰ মাজত হৰিনাম গাবলৈ প্ৰয়াস কৰিছো কুসুম দেৱী মোৰ খুব ভাল বান্ধৱী তেওঁ খুব অভিজ্ঞতা সম্পন্ন বহুত অভিজ্ঞতা সম্পন্ন বাইদেউৰ প্ৰতি মোতকেও তেখেতে আগতে আমি যেতিয়া ক্লাছ 4 মানত পঢ়ি আছিলো তেতিয়াৰ পৰাই মানে বাইদেউৰ অনুষ্ঠান বিলাক আমি গম পাওঁ মানে কুসুম দেৱী বুলি কয় আমাৰ বাইদেউ যে এজন নামৰ পাঠক বাইদেউ বিহু নাচিছিলে আমি জনা শুভকামনা শুভেচ্ছা জনাইছো আগুৱাই গৈ থকা আৰু শেষত আৰু এটি দিহাৰে আমাৰ অনুষ্ঠানটি সমাপন কৰিম হয় হয় এতিয়া মই হেতু অনুষ্ঠানত মই গায়ে আছো আপোনাৰ পাণ্ডৱৰ অজ্ঞাত বা হেতু বহুত ধুনীয়া নাম গতিকে এই মানে দৰ্শকেও খুব ধুনীয়াকে বুজি পায় আৰু আঁকোৱালি লয় নামটো গতিকে সেই নামটোৰ এটা দিহা মই গাবলৈ চেষ্টা কৰিম ও নাৰীৰ হাজে ও বহি আছে ও বিৰবি কুদৰ ও মহাৰঙ্গে বহি আছে ও মহাৰঙ্গে বহি আছে কৃষকৰ কাৰণে নাৰীৰ হাজে ও বহি আছে ও বিৰবি কুদৰে ধলম পলম কৰি কিছ ভিতৰ সোমাই গইলা আর ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি দিলা নাৰীৰ সাজে ও বহি আছে ও বিৰবি কুদৰে ধন্যবাদ পালি সকলোকে আমি সুভাষ এন্টাৰটেইনমেন্ট ইউটিউব চেনেলৰ তৰফৰ পৰা সকলোকে শুভেচ্ছা শুভকামনা জনাইছো আৰু সকলো ৰাইজৰ মংগল কামনা কৰিছো আৰু লগতে আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছো ধন্যবাদ